उदालगुरिनि थंग्लायाव जादों मोनसे खास्रि-बिस्रि बुथारनाय जाथाय। थंग्लानि बथाबारियाव गोमानाय सानै उन्दै-उन्दै हौवासाफोरनि गोथै देहा मोनदों। गोदोना दाननाय थासारियाव बोखांनो मोनदों हौवासाफोरनि गोथै देहाखौ। थांनाय शुक्रबारनिफ्राय गोमानानै दंमोन सानैबो बिदा-फंबाया। बिदा-फंबायनि मुङा कौशिक शर्मा आरो गौरव शर्मा। टंला केन्द्रीय जातीय विद्यालयनि फरायसामोन बिसोर सानैबो बिदा-फंबाया। फरायसालियाव आनजाद हैनो थांनायनिफ्रायनो गोमानानै दंमोन हौवासाफोरा। बे जाथायखौ लानानै ओनसोलनाङै मोनसे सौखिनाय थासारि सोमजिहोदों। ओनसोलनि सुबुंफोरा जाथायनि सोमोन्दै मा फोरमायदों खोनासंदो। ঘটনা হোৱা নাছিল। অসমৰ বিভিন্ন স্থানত আমি এনেকুৱা দেখা পাওঁ, কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব আমি মৰ্মান্তিক হৈছোঁ আৰু আঘাত পাইছোঁ। যোৱাকালিৰ পৰা টংলা জোৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল, ঘৰৰ পৰা ওলাই আহিছিল কিন্তু স্কুল গৈ নাপালে। আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে, অতি নৃশংসভাৱে হত্যা কৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰিও থাকিব পাৰে, আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে। কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি হেৰি আছিল, আমি দাবী জনাইছোঁ। আৰু টংলাৰ কাৰণে আজি একদম কলা দিন, বহুত দুখৰ বিষয়। আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হয়। পাৰিবাৰিক ঘটনা হ'ব পাৰে নেকি? নাই, পাৰিবাৰিক আমি অলপ সন্দেহ কৰিছোঁ। তাৰমানে কি ধৰক তেওঁৰ দুটা ঘনীয়েক থকা বুলি আমি আজি ইয়াতে আহি গম পালোঁ। তেওঁৰ দুটা পত্নী আছিল, গতিকে প্ৰথম পত্নী ক'ত আছে, প্ৰথম পত্নীৰ ল'ৰাটো ক'ত আছে, সেইখিনিও তদন্তত আহিব লাগে। এনেকুৱা ধৰণৰ কথা, কাৰণ তেওঁৰ দুটা পত্নী থকা বুলি গম পালোঁ আজি ইয়াতে আহি, আগতে গম পোৱা নাছিল। কি কয়? নাই, সময়সীমা নহয়। আৰক্ষীয়ে কালি এজাহাৰ পোৱাৰ পিছত টংলা আৰক্ষীয়ে গোটেইখিনি কাম কৰিছে, গোটেই ৰাতিও তেওঁলোকে তদন্ত কৰিছে। আৰু আজি ইয়াতে উদ্ধাৰ হ'ল যিহেতু আমি আৰক্ষীৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে। আৰু আমাৰ আশা কৰোঁ অতি সোনকালে দোষী ৰাইজৰ ওচৰত স্পষ্ট হৈ যাব। নিৰাপত্তা মানে কি, আগতেতো এনেকুৱা ঘটনা হোৱা নাই। আমিও আচৰিত, তাৰমানে এনেকুৱা ঘটনা হোৱা নাই। আৰু ঘৰৰ পৰা ওলাই আহিছে, স্কুলো বহুত দূৰ নহয়, 100-150 মিটাৰ ডিষ্টেঞ্চৰ স্কুল। গতিকে নভবা নিচিন্তা কথা। আৰু পৰিয়ালৰ তাতো কোনো ফোনো অহা নাই, একো অহা নাই। গতিকে এইটো পৰিকল্পিতভাৱে হয়তো হত্যাকাৰী এই কামটো কৰিছে আৰু এই নিৰ্জন ঠাইত, এই নদীৰ পাৰত জংঘলত এই কামটো কৰিছে চাগে। এইটো খুব মানে হৃদয় বিদাৰক ঘটনা হৈ গ'ল। তেনে ক্ষেত্ৰত দুজনকৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আজি এই জংঘলত মানে মৰাই পেলাই দিছে, কি ক'ব এই মুহূৰ্তত? এইটো অতি দুখজনক ঘটনা। ভৱিষ্যতে আৰু এনেকুৱা ঘটনা নহওক তাৰে প্ৰাৰ্থনা কৰিম, কাৰো লগত যাতে এনেকুৱা নহওক। এতিয়া ঘৰৰ মানুহৰ কাৰোবাৰ লগত যদি কিবা শত্ৰুতা আছিল নাজানো, কিন্তু এই শিশু দুটাৰতো কোনো ধৰণৰ কাৰো লগত একো শত্ৰুতা থাকিব নোৱাৰে। কিন্তু এতিয়া কথাটো হ'ল কি, বাকী ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত হ'ব তাৰে কথা আমি প্ৰশাসনে চিন্তা কৰিব লাগিব, ৰাইজে চিন্তা কৰিব লাগিব, স্কুল কৰ্তৃপক্ষই চিন্তা কৰিব লাগিব। তাৰ কাৰণে আমাৰ এটাই মানে দাবী থাকিব, অনুৰোধ থাকিব, প্ৰশাসনক হওক, টংলা টাউন কমিটি, পৌৰসভাক হওক বা স্কুল কৰ্তৃপক্ষবিলাকক ঠায়ে ঠায়ে CCTVৰ ব্যৱস্থা কৰক, যাতে কোনো ধৰণৰ দোষী ভৱিষ্যতে যাতে সাৰি যাব নোৱাৰে। আৰু এই যিটো ঘটনা কৰিলে ইয়াক কঠোৰভাৱে নিন্দা কৰিছোঁ। লগতে দোষীক কঠোৰ শাস্তিৰ ব্যৱস্থা ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা মোৰ ফালৰ পৰা কি ক'ব আপুনি যে এইটো খুব মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব? এইটো যিহেতু পঞ্চম শ্ৰেণীৰ ছাত্ৰক দুজনকৈ ভাতৃ দুজনকৈ মানে ইয়াত মৰিয়াই হত্যা কৰা হৈছে। তেনে ক্ষেত্ৰত তেওঁ ক'ৰ আছিলে বিতংভাৱে কৈ পেলাই আপুনি কি ক'ব? হয়, খুবেই মৰ্মান্তিক। টংলা যিহেতু বিদ্যানগৰী বুলি কয়, মানুহ সকলো আচামতে গম পায় বিদ্যানগৰী। এই বিদ্যানগৰীৰ পৰা কালি যি ষষ্ঠ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ দুজনক ভাই ককাই অপহৰণ কৰিছিলে। মানুহ টংলাবাসীয়ে কালিৰ পৰাই তাৰমানে পেটত ভাত নাই, বহুত অস্বস্তিত আছিলে। কিন্তু আজি যিটো নহ'ব লগা ঘটনা সেইটো হৈ গ'ল। আজি ৰাতিপুৱা 9মান বজাত আমি ৰাইজে গম পালোঁ যে টংলাৰ উত্তৰে ষষ্ঠপাৰা গাঁৱৰ নদীৰ কিনাৰত ডেড বডি দুটা পৰি আছে। এতিয়া সেয়ে আমি প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে উচিত তদন্ত কৰি দোষী ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। যিহেতু এই অনাথ ল'ৰা দুজনৰ মৃত্যু হ'ল, যদি কিবা ঘৰুৱাভাৱে কাৰোবাৰ লগত বাপেক মাক কোনো শত্ৰুতা আছিল তেওঁলোকৰ লগত
কিবা এটা কৰিব লাগিছিল, কিন্তু এই অনাথ শিশুটোৱেতো একো দুখ কৰা নাছিলে। সেয়ে আমি প্ৰশাসনকো জনাইছোঁ বা টাউন কমিটিকো জনাইছোঁ, চৰকাৰকো জনাইছোঁ যাতে টংলাখন শিক্ষানগৰী হিচাপে জনাজাত। সেয়ে চুকে কোণে ৰাস্তাই ঘাটে এই CC কেমেৰাৰ ব্যৱস্থা কৰিব, দ্বিতীয়বাৰ যাতে আৰু এই এনেকুৱা ধৰণৰ ঘটনাটো টংলাত নহয় বা অল অসমত অল অভাৰ ইণ্ডিয়াত অল অভাৰ ৱৰ্ল্ডতে নহওক, এইখিনিয়ে মোৰ কাম্য।